নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি এখন নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি আমি এতিয়া গৈ আছোঁ আঞ্জুনা বিচলৈ। ৰাস্তাটো চিনি পোৱা নাই, দূৰো আছে বুলি কৈছে, কিন্তু আমি মেপত চাই গৈ আছোঁ আৰু মেপৰ ডাইৰেকশ্যন মতে দেৰিও হৈ গৈছে আমাৰ। তথাপিও গৈ চাই আহোঁ আৰু যিমানখন সময় থাকিব পাৰোঁ তাত চাই লওঁ। আমি এতিয়া পালোহি আঞ্জুনা বিচ। ভাল লাগিছে ইয়াত, মানুহটো অলপ কম আছে অইন বিচতকৈ ইয়াত, আৰু বতৰটো অলপ ডাৱৰীয়া নিচিনা কৰি দিলে, বৰষুণ দিছিলে চিপচিপকৈ। ভাল লাগিছে এতিয়া, আমাৰ ৰ'দ নাই, নহ'লে দিনৰ ৰ'দ ওলালে বহুত গৰম লাগে বিচৰ কিনাৰত, বালিটোও গৰম হৈ যায়। এতিয়া কিন্তু ভাল লাগিছে আৰু টাইমটো হৈ গ'ল বাৰু, 4টামান বাজিলে। ফটো চটো মাৰি লৈছে অলপ আমাৰ এতিয়া, আৰু এজনীয়ে বোলে আমাৰ জেট স্কি চলাই বোলে। মোৰতো ভয় লাগে, মই আজি নহ'ব, মই কাইলৈ চলাম আৰু আজিতো সি চলাই লওক। গৈছিলেহে, ঘূৰাই আনিলে, ইমান বদমাছ কৰে নহয়। আঞ্জুনা বিচৰ পৰা ওলাই আহিলোঁ। আমি এতিয়া গৈ আছোঁ চপৰা ফৰ্টলৈ। গধূলি হৈ আহিছে, কিমান দেৰি থাকিব পাৰোঁ নাজানো, আৰু গৈ চাওঁ, মুঠতে চাই আহোঁ অলপমান যিমানটি হয়। মোবাইলতো চাৰ্জ নাই, ভিডিঅ' ফটো চটো মাৰিব নাপামেই চাগে, যিমানটি পাৰোঁ ভিডিঅ' বনাম আৰু। আমি ইয়াত চপৰা ফৰ্ট পাই গ'লোহি এতিয়া। ইয়াতে বহুত ওপৰত উঠিব লাগে, ষ্টেপকেইটা বগাব পাৰিম নে নোৱাৰিম জানো পাই, ভৰি চৰি বহুত বিষ হৈ গৈছে। গৈ থাকোঁ আৰু আহিছোঁ যেতিয়া, যিমান পাৰোঁ উঠালোঁ আৰু ওপৰলৈ অলপ গৈ থাকোঁ। ইয়াতো মানে ওপৰত দোকান, ষ্টেপকেইটাতো বাপৰে কি লাগে, মণি মুকুতাৰ পৰা আদি কৰি, কিন্তু বহুত দাম কয় ইয়াত বস্তুবিলাক। সিহঁতি কাপোৰো আছে, কাপোৰৰ দোকান, বা ইমান ওপৰত আহি কোনে কাপোৰ লয় বাৰু। মোৰ যে হালত খাৰাপ হৈ গৈছে আৰু বহুতেই নোৱাৰিম যেন লাগিছে ওপৰত, তথাপিও গৈ আছোঁ যেনে তেনে, পানী খাই কি হয় নাজানো। ইয়াৰ পৰা ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া হয়, চাওক না, ইমান ধুনীয়া, গোৱাখনে দেখি পায় নেকি গোটেই। এইবিলাক ভগৱানৰ মূৰ্তি, গণেশ, শিৱ, লাফিং বুদ্ধৰ মূৰ্তি, কাছ, হাতী, বাঘ, চবৰে মূৰ্তি আছে। কি লাগে, ল'ব নোৱাৰি কিন্তু একো। हाँ पहले उस पर क्लिक करना है, ठीक है, उसके बाद जो शर्ट देखिए। बोतल मैग्नेट इसमें से पानी और दो इसमें लेना देख लो। ৰ'বৰ পৰা ইয়াৰ পৰা ভিউটো দেখাইছোঁ মই, চাওক ইমান ধুনীয়া সাগৰখন দেখি আছে। ৱাও, মজা লাগিছে, অলপ বতাহ মাৰি আছে।
এতিয়া সেইফালে যাওঁচোন কি আছে চাবলৈ মানুহবিলাক আছে যে এইটো ছাতি লৈ লৈ বহি আছে সেয়াত কিবা বিকি আছে চাগে সেইফালৰ পৰা চাই আহোঁ অকণমান বেলিও মাৰ গৈছে ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা সাগৰখন আকাশখন চব একেই লাগি গৈছে সেইফালে তলত যাব পাৰে বোলে মানুহবিলাক গৈছে কিন্তু যাব সাধ্য নাই আৰু এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে থৈ দিওঁ কাইলৈ আকৌ ভিডিঅ' কৰি মোবাইলত চাৰ্জো নাই লোকেশ্যনটো দেখাই দিছোঁ অলপমান গুড মৰ্ণিং আজি আকৌ আমি নেক্সট ডে আহিছোঁ আজি আমি ৱাটাৰ স্পৰ্টছ কৰিম ইয়াত সেইকাৰণে ৰাতিপুৱা আহি গ'লোঁ চাই লওঁ কোনখন বিচত কৰোঁ বাগা আৰু কালাংগুট বিচ দুইখনতে কৰিব পাৰে কোনখনত ভাল হয় চাই লওঁ অকণমান ৱাটাৰ স্পৰ্টছ কৰাহে ভিডিঅ' ল'ব নোৱাৰিলোঁ মোবাইলটো তাতে লকাৰত দি দিলোঁ যে মোবাইল চোবাইল নিব নোৱাৰিলোঁ পানী সোমাব বুলি সেইটো কাৰণে আৰু অকল এটা ভিডিঅ' ইহঁতৰ মানুহে কৰি দিছিলে তাকো এক্সট্ৰা পইচা লৈছে সেইটোকো ভিডিঅ' বনাবৰ কাৰণে ফটো আৰু ভিডিঅ'ৰ কাৰণে 200 পাৰ পাৰ্চন লয় সিহঁতে আৰু সেইটোৱে অকল চিন থাকি গ'ল আৰু বাকী একোৱে ফটো নাই আৰু 3টামান কৰিলোঁ গোটেইকেইটাও কৰিব নোৱাৰিলোঁ অৱস্থা বেয়া হৈ গ'ল তাতে মোৰ চুপ ঘূৰালে বমি হ'ল নোৱাৰিলোঁগৈ আৰু লাষ্টত এৰি থৈ গ'লোঁ আমাৰে লোকচান হৈ গ'ল পেকেজত লৈ লৈছিলোঁ আমি এইবিলাক সকলোবিলাক পিছে মজা লাগিলে কিন্তু পেৰাচুটত উঠি কেনে এইটোৱে ভাল লাগিলে বাকীকেইটা যে চব পানী খালোঁ নাকে মুখে পানী সোমাই অৱস্থা বেয়া হৈ গ'ল এইটো পেৰাচুটত উঠি মজা লাগিলে খালি আজিলৈ ইমানে আৰু ভিডিঅ'টো আৰু ভাল লাগিলে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে প্লিজ